পাগল। কবি আবৃত্তি গুৰুজন। মই হেনো পাগল, তুমি প্ৰায়ে কোৱা তোমাৰ স্বামীৰ আগত। তুমি হয়তো নাজানা তোমাৰ স্বামীৰ লগত সম্পৰ্ক মোৰ বহু দিনৰ। তোমাক যে মই প্ৰপ'জ দিছিলোঁ তাৰ আগত হেনো সিও তোমাক প্ৰপ'জ দিছিল তোমাক নিজৰ কৰিবলৈ। কেনেকৈ চলাইছিলা বাৰু সেই প্ৰেমৰ নাওখন? দুখন নাৱত দুখন ভৰি থৈ তোমাৰ প্ৰেমৰ সম্পৰ্ক। তুমিয়ে জানো মোক পাগল নকৰিছিলা তোমাৰ কথাবোৰত? তুমি হেনো মোৰ বাবে উন্মাদ বিভোৰ। কলৈ গ'ল তোমাৰ সেই উন্মাদ বিভোৰময় জীৱন? কলৈ গ'ল তোমাৰ প্ৰতিশ্ৰুতি একেলগে ঘৰ সজাৰ? সপ্তাহত এদিন লগ নিদিলে তুমি যে মোক প্ৰায়ে কৈছিলা, আছেনে মনত তোমাৰ মই হেনো স্বাৰ্থপৰ? আহা, কি যে তোমাৰ প্ৰেমৰ চলনা। তুমি যে কৈছিলা এতিয়া আৰু নহ'ব দে, এখন সাকু সাজিম তোমাৰ মোৰ হৃদয়ৰ মাজত। আছে জানো এতিয়াও তোমাৰ মনত এই প্ৰতিশ্ৰুতি? নে সময়ৰ সোঁতে সকলো ধুৱাই দিলে বৰ লুইতৰ বুকুত? কত যে কি কৰিলো, কি ঠাই যে ঘূৰিলো, বাৰ ৰেষ্টুৰেণ্ট পাৰ, কি মজা লাগিছিল নহয়নে এই আপদুৱা দিনবোৰ? মই এতিয়াও জীয়াই আছো মৃত্যুমুখী মানুহৰ দৰে, যাৰ জীয়াই থকাৰ ইচ্ছাই নাই, অসন্তুষ্টিৰ আৰ্তনাদত মোৰ হিয়া ভঙা বিননি, তোমাক নোপোৱাৰ বেদনা, যন্ত্ৰণাত ছটফটাই পাগল হৈছো পায়ো হেৰুৱাৰ। হিয়াত কেৱল তেজৰ নৈ, তোমাৰ অবাঞ্ছিত প্ৰশ্নবানত মই হেনো পাগল, তুমি প্ৰায়ে কোৱা তোমাৰ বাবে।